আজি ওলাইছোঁ আমি কমলাবাৰীলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ ক'ৰবাত যাম বুলি, কিন্তু শেষত বিচাৰি পালোঁ কমলাবাৰীলৈ গৈ যাওঁ ব'ল। ইমান বেছিও আমি ওলোৱা নাই, কেইটামান ল'ৰা ছোৱালীয়ে ওলাইছোঁ, কাৰণ ইমান সৰহকৈ গৈও ভাল নালাগে। 4-5টামান হ'লে ভাল লাগে আৰু সেইকাৰণে আমি 6টামান আহিছোঁ আজি। যিহেতু ওলাই আহোঁতে আমাৰ দেৰিয়ে হৈ গ'ল, কাৰণ আমি ঘৰতে সকলো বস্তু বনাই আনিছোঁ। সেইফালে ইহঁতেও পালেহি। ইহঁতে আগতে আহিছে, মই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ কমলাবাৰীলৈ। সেইফালে পাই গ'লোহি। ইমান মানুহ নাই মানে অকল আমিকেইটাই মানুহ। এতিয়া ইমান ছিজন নহয় যে, সেইকাৰণে মানুহো নাই। এইফালে আহি পাই খোৱা আৰু আৰম্ভ হৈ গ'ল। সেইফালে আছিলে আমাৰ গাহৰি, ব্ৰইলাৰ আৰু ৰুটি। তাৰ আগতে কিবাকিবি খালোঁ আৰু সেইখিনি আপোনালোকে লং ভিডিঅ'ত দেখিবলৈ পাব। খাই বৈ আজৰি হোৱাৰ পিছতে ইহঁতে আকৌ খেলিবলৈ লাগি গ'ল আৰু ফটো চটো মাৰিও লাহেকৈ যাবলৈ ওলালোঁ আৰু যিহেতু বতৰো বেয়া, ৰ'দটো দিছে যদিও বৰষুণ দিয়াৰ সম্ভাৱনা আছে আৰু সেইকাৰণে আমিও লাহেকৈ ওলাই দিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয়